ডাইৰেক্ট বেয়া নাকবা আজি বিকাশহঁতৰ লগত কাজিয়া হ'ল বিকাশৰ কিবা কলাক বিকাশ দাও কিবা কলাক তুমিও কিবা কলা এটো তাৰপৰা শিকি শিকি আমাৰ দিলে আমি কি শিকিম কচোন এনেকে দিলে মেইন কথা যিনিবাক ধৰা আমাক যদি কোনোবা বেয়াকে কয় আমি বেয়াকে কমে উপায় নাই আৰু তুমি আহি যদি আমাৰ তাৰপৰা শিকছাই বা আমাৰ তাৰপৰা যি শিকছা আমাৰ খানি শিকে মানে আমাৰ ভাল খানি শিকে বেয়া শিকে উপায় নাই আৰু মই তুমিও এনেকে কথা ক'ব নালাগে মোৰ আগত তোমাতকে তোমাৰ বয়সত ডাঙৰ আচলতে ধিতি মানে বেতালৰ লগত কাজিয়া কিয় কৰিলে বেতালে ধিতি মানৰ ওপৰত খং কিয় কৰিলে বেতাল আৰু জি মানৰ মাজত কিহৰ কাজিয়া লাগিল সকলোবোৰ জানিব এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো শেষলৈ চাব গাইছ তো হে গাইছ গুড মৰ্নিং আৰু ৱেলকাম বেক টু লোকেল গাড়ী তো গাইছ আজি ভিডিঅ'টো আপোনালোকে কি হৈছে ইণ্ট্ৰত দেখা পাইছে তো আজি মানে কি হয় ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বাকী এটা কাৰণতে আহিলোঁ মানে বহুতে কৈছিল যে বেতালক প্ৰেংক কল কৰিব লাগে ভাই আজি এক মাহ মানে মই কমেণ্ট খুলি বেতাল নিপু ভৰ্তি হৈ থাকে বহুতে কৈছে যে বেতালক প্ৰেংক কল কৰিব লাগে ক্লিপটোৰ জৰিয়তে আপোনালোকে গাইজ দেখা পালেই মানে ধিতি মানৰ কাজিয়া কৰাৰ মুড নাছিল ধিতি মানে মুড নহয় মানে ধিতি মানৰ কাজিয়া কৰিব বিচৰা নাছিল কাৰণ ধিতি মানৰ ধিতি মানে তাৰমানে বেতাল নিপুৰ আফ্ৰিকান ভালুক চাইছিল ওলা ক্ৰেজি চাইছিল মানে তেওঁলোকৰ পৰাই ইনস্পায়াৰ হৈছিল ক'ব গ'লে আগৰ ভিডিঅ'ত গম পাব আপোনালোকে তেওঁৰ ভিডিঅ' চাব কিন্তু মানে কিহৰ ধিতি মানে প্ৰেংক কৰিছিল প্ৰেংক কৰিব খুজিছিল প্ৰেংক কৰাৰ ফল কি হ'ল কিন্তু ভাই আমি অলপ বেলেগতকৈ বেলেগ নাই কি মই ভাবিছোঁ প্ৰেংকতকৈ অলপ ওপৰৰ লেভেলৰ লাইভ প্ৰেংক এটা মানে বেতালদাৰ আৰু নিপুদাৰ ঘৰত গৈ কৰিব চেষ্টা কৰিম মানে কি হ'ল প্ৰেংকটো প্ৰেংকে কিন্তু লাইভ প্ৰেংক কৰাৰ মাথা মাৰিছিল দাদাই মানে ধিতি মানে দাদাই দাদা বুলিয়ে মাত্ৰ মোতকৈ ডাঙৰ যিহেতু মানে সি তাৰমানে কি কৰিছিল লাইভ প্ৰেংক কৰাৰ মাথা মাৰিছিল লাইভ প্ৰেংকতে মানে এনেকুৱা ঘটনাটো ঘটিল তো গাইজ আহক ধিতি মানে এতিয়া যাব ধিতি মানে প্ৰথম মই যোৱাৰ পৰাই দেখি দিওঁ অলপমান ক্লিপকেইটা মানে যাই আছে ধিতি মানে এতিয়া তো আহক আৰু বেতালদাৰ ঘৰত গৈ থাকোঁতে মানে বেতালদাৰ ঘৰ নাপালোৱে ইয়াতে দাদাক লগ পাই গ'লোঁ দাদাক ছেকেণ্ড টাইম লগ পালোঁ ভাল লাগিল লগ পাই কিনে তো ফাইনেলি ধিতিমান গৈ পালে বেতালদাক মানে বেতালদাক ঘৰত নগ'ল মানে ঘৰ নোপোৱাওঁতে ঘৰ মানে তাক ৰাস্তাতে লগ পালে বেতালদাক লগ পাই পেলাই আহক ভিডিঅ'টো শেষলৈ চাওঁ সঁচা ষ্টাৰ্টিঙৰ পৰা অলপ ক্ৰেজিক চাই আমিও শিকিলোঁ সেনেকৈ কৰি তোমাৰ পৰা শিকিলোঁ চেলেঞ্জিং ভিডিঅ' কৰিব ষ্টাৰ্টিং কৰিলোঁ আৰু বাকী ভাল লাগিল আৰু বহুত মানে ভাল লাগে তোমাক শিকি সেইখিনি কৰিলোঁ মই কৈছিলোঁ গাইছ আপোনালোকক মানে কি ধিতি মানে সিহঁতৰ পৰাই মানে ইনস্পায়াৰ হোৱা মানে তেওঁলোকৰ দেখি মানে ভিডিঅ' বনোৱা এইবিলাক ষ্টাৰ্ট কৰা আৰু বাকী কিবা এটা কৈ দে আৰু কিবা তোমাৰ চেনেলৰ নাম কি ধিতিমান কলিতা বুলি আছে ধিতিমান কলিতা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব মানে আমাক যিমান মৰম কৰিছে কাষৰ ল'ৰা আপোনালোকে চাব ঘৰত ছাপোৰ্ট কৰি থাকে থেংক ইউ বাকী আৰু বেতালদা মানে কি মই এটা কথা কাৰণে আহিলোচোন ভিডিঅ' চিডিঅ' চাই থাকোঁ আফ্ৰিকান ভালিকো চাওঁ এটা বস্তু মানে তোমাক দাদা বুলি ভাবি কিনে কৈছোঁ নাই এই কেমেৰাটো চত দিচোন এইটো কেমেৰা মানে কি জানা নাই বেতালদা তাতে আমি শিকিলোঁ মানে যিহেতু এইটো ক্লিপ মানে ধিতিমানৰ ভিডিঅ'ৰ পৰা লৈছোঁ মানে ধিতিমান তলত লাগিছে চাগে দেখা পাইছে আপোনালোকে অলপ ভৌ লাগি আছিল তাৰ সেই ভৌ লাগি আছিল সেনেকৈ মাজতে মানে কৰিছে আৰু নাই ডাইৰেক্ট বেয়া নাকবা আজি বিকাশহঁতৰ লগত কাজিয়া হ'ল বিকাশৰ কিবা কলাক বিকাশ দাও কিবা কলাক তুমিও কিবা কলা এটো তাৰপৰা শিকি শিকি আমাৰ দিলে আমি কি শিকিম কচোন এনেকে দিলে কাজিয়া মানে মেইন কথা যিনিবাক ধৰা আমাক যদি কোনোবা বেয়াকে কয় আমি বেয়াকে কমে উপায় নাই আৰু তুমি আহি যদি আমাৰ তাৰপৰা শিকছাই বা আমাৰ তাৰপৰা যি শিকছা আমাৰ খানি শিকে মানে আমাৰ ভাল খানি শিকে বেয়া খানি শিকে ভালখিনি শিকছোঁ ৰবা সেইটো মানে কি জানে বেয়া লাগে বেয়া মানে এতিয়া মোৰো বেয়া লাগছে তুমি আহি পেলাই মোক আগে ক'লা যিটো তোমাক ভাবি দিছে ভাল পোৱা তুমি এতিয়া বিকাশৰ কথা উলিয়ালা আৰু কাৰোবাৰ কথা উলিয়াবা এইটো মোৰো বেয়া লাগব না মোৰ তাকে আহি পেলাই তুমি যিখানা কথা কওঁ তোমাক আমি সেই 2019 পৰা চাইছিলোঁ থাকিলে সেইটো চাইছে যে এতিয়া এনেকুৱা টাইপ কিবা এটা হ'লে অলপ বেয়া লাগে ৰাখোন এনেকুৱা উপায় নাই আৰু মই তুমিও এনেকে কথা ক'ব নালাগে মোৰ আগত মই তোমাতকে তোমাৰ বয়সত ডাঙৰ হেৰি বুলি কোৱা না মই তোমাৰ কামত ডাঙৰ বুলি কোৱা না কাম বাৰু আশা কৰি আছো বয়সতো ডাঙৰ আৰু তুমি বুলি মাতি আছ নাই মোক আপুনি বুলি মাতা মানুহ তুমি বহুত সৰু চলি তুমি যেতিয়া আহি পেলাই আৰু বিকাশৰ কথা মোৰ আগত মোৰ বেয়া লাগে আৰু মোৰ জেগাত আহি পেলাই অলপ মানে কি জানানে অলপ বেয়া লাগে দুখো চাওঁ দিয়া দুখো ভাল লাগে কাকশ মূল্য মেটান নাই মই কাকশ মূল্য মেটান নাই তুমি মোক ক'লা যে বিকাশ লগত কাজিয়া খং কৰিলে খংটো উঠি মোক ধুই থ'লে তুমি ঘণ্টা কথা কৈ আছো এটা এইফালে আৰু এনেকে আৰু ঘণ্টা কথা বুলি ক'লা সেই ৰঙিয়াৰ পৰা আহিলোঁ দাদা এই বেয়া কথা মোৰ বেয়া লাগছে যাবি যাব এই নহয়
বেয়া পাইছোঁ কি কৈ আছোঁ এপ্ৰিল ফুল প্ৰেংক এপ্ৰিল ফুল মানে একদম বেয়া নাপায় খং উঠি গৈছে তাতকে বেয়া নাপায় একদম ৰাতিপুৱা উঠিছিল বাবা আৰু বেয়া পাইছা নেকি বেয়া পাইছা একদম বেয়া গম পোৱা নাছিলোঁ মই সঁচা গম পোৱা মানে ব্লগ মানে গাইজ বেতালৰ খং উঠিছিল মানে উঠিছিল খং প্ৰথমতে মানে যিহেতু লাইভ প্ৰেংক মানে ধৰক মানে বেতালৰ গম পোৱা নাছিল প্ৰেংক চলি থকা বুলি মানে তাৰ বাবে মানে খং উঠিছিল মানে বিকাশ চেত্ৰীৰ লগত অলপ কাজিয়াতো সেইকাৰণে মানে এনেকৈ বিকাশ চেত্ৰীৰ কথা কোৱাৰ কাৰণে বেতালৰ খং উঠিছিল প্ৰথমতে তাৰপিছত যেতিয়া প্ৰেংক বুলি গম পালে বেতালৰ তাৰমানে যিহেতু বেতালৰ ভাল মানে ভাল একদম ভাল আমি ভাল পাওঁ বেতাল তাকো সেইকাৰণে মানে মই বুলি নহয় মানে গোটেই সম্ভাষী যোনে যোনে ভিডিঅ' চাই চবেই ভালেই পায় মই জানো এইটো ভালকৈ মানে সেইবাবে আৰু ভাল মানে ভিডিঅ'বোৰ চালে গম পাব আপোনালোকে মানে আজি ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰে আৰু মোক ছাপোৰ্ট কৰে এই হাৰা থাকিল তো আজিলৈ ইমানেই আছিল তো জয় অসম।